Welcome back to my YouTube channel লিং এণ্ড ৰিপিং। আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডিকমৰ বজাৰ পৰা আৰু বজাৰখন ঘূৰি মেলি চাওঁ কি পাওঁ সকলো দেখাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি ল'বি ল'ৰাকেইটা? জলকীয়া ল'বি নেকি? জলকীয়া ল'বি? জলকীয়া 10 টকামান ল'ব লাগিব। এয়া ভোট জলকীয়া আমি ল'ম এতিয়া। চাৰিটা নিদিয়ে নি? হ'ব দে নহয়। চিনেমেটিক দি দিওঁ নেকি এটা? চিনেমেটিক কি আমি চব্জি লৈ ল'লোঁ। ইয়াত এখন আছে আইনা আৰু হাতত আছে পইচা। এতিয়া আমি চাহ খাবলৈ পদবিলাক কেনেকৈ? কেইটকা? তাহলে ফোন দাম দিয়ক 10 টকামান দিয়ক। এনেই ৰুমত খাবলৈহে 1000 টকাত 6টা দিছে। চিনেমেটিক এটা দিম দেই। বাছি লৈ লওঁ। বি জলকীয়া দৰ দাম চলি আছে 10 টকাত 4টা 3টা তেনেকুৱা। এয়া আমাৰ লামু লোৱা হৈ গ'ল। এতিয়া আমি উলা লওঁ। মানে এইবিলাক আমি দি লোৱা নাম দেই। উলা লামু কাপোৰ ল'বলৈ আহিছিলোঁ, নেপালোঁ মানে মনৰ পচন্দত। এয়া হৈছে বিয়া পাতিলে বোলে মাইকীজনী এখন বজাৰলৈ আহিব ই দেই। ইয়াৰ পৰা শ্বপিং কৰিবলৈ আহিব। আহক আহক লৈ লওক। 100 এইফালে শুনিছে 100 আজিলৈকে বস্তু ল'লোঁ, চব ল'লোঁ, কিন্তু মূলাটো এনেকৈ পলিথিনত ভৰাই দিয়া এয়া প্ৰথম বেছি এটা নতুন ষ্টাইলত ভৰাই দিছে। মাৰ্কেটত নতুনকৈ আহিছে মূলা বোলে। বজাৰ কৰি হঠাতে এনেকৈ ওলাই আহোঁতে দেখিলোঁ যে ৰাস্তাটো বাদাম বহুত দিন খোৱা নাই। সেইটোকে ক'লোঁ বোলো বাদাম লওঁ। এক্সিডেণ্ট হৈ গ'ল মানে এইকেইটা চাইকেলে খুন্দা মাৰি দিলে আৰু টকাটোকে লাগিছে। বাৰু কি লাগক নালাগক আমাৰ মতলব নাই সেইবিলাক। বাদাম বজাৰ হৈ গ'ল। এতিয়া আমাৰ যাব লাগে মেকআপ বস্তু দুটামান ল'বলৈ আছে। ল'বলৈ বুলি গৈ আছোঁ। আৰু লিনভেজ বুলি কয়, এইটো লোকেল নাম আমি দি লৈছোঁ। আহক আৰু চাই থাকক। এইখন বিচাৰি পোৱা নাই, ক'ত থ'লোঁ ক'ত বিচাৰি পোৱা নাই। এতিয়া আৰু এটা বস্তু দেখাইছোঁ ৰ'ব। ইয়াত নতুনকৈ কিবা চাহ গছৰ এইবিলাক কিবা মূলা বনাইছোঁ।
দিয়ক পাই গ'লোঁ বৰলিন এতিয়া আমি যাব লাগে আছে বুলি এতিয়া মানে কথাটো হ'ল ঠাণ্ডা দিন আহিছেতো গাল চালবিলাক শুকোৱা সতি পৰি গৈছে বুঢ়া মানুহ প্ৰাপ্তবয়স্ক মানুহো এনেকুৱা নহয় কিন্তু এতিয়া এইটো লগাম আৰু কি হয় নাজানো খালি আৰু ইয়াতে নামিলোঁ আৰু কিবা এটা লৈ লওঁ বুলি এতিয়া চাওঁ পাং নে নাপাওঁ ৰখিম কি ল'ব ভেচলিন ল'লোঁ আৰু বেলেগ কিবা এটা ল'মটো নকওঁ এইখন দেখিছে পুৰণা দিনৰ স্কুটাৰ ভেস্পাৰ এনেকুৱা বস্তু আজিকালি পাবলৈ নাই দেই দুনিয়াত সকলোবিলাক বজাৰ কৰি সামৰি এতিয়া মানে প্ৰায় সকলোবিলাক বজাৰ হৈ গ'ল এইবিলাক এতিয়া বজাৰ কৰি পিনে আমি গোটেইকেইটা ৰুমলৈ ওলাওঁ আগত দুজন গ'ল বাৰু এতিয়া আমি দুটাই গৈ আছোঁ এতিয়া সময় হৈ গ'ল প্ৰায় 3:56 মানে গধূলি হৈ অহাৰ লগে লগে এতিয়া ঠাণ্ডা লাগি আহিছে কিন্তু আমি জেকেট একো অনা নাছিলোঁ সেইকাৰণে থাকিনো কি কৰিম তেনেহ'লে এতিয়া আকৌ যাওঁ বলক আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ টাটা বাই বাই এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ এই ডিঙি দিপাঙে চেনেলটো আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ সকলো কৰি দিব টাটা বাই বাই কিবা এটা দেখা দিলে কৰি চাওঁগৈ বস্তুটো বা কি আপুনিও দেখি পাব বলক দুজনী মাছ কেইটকা লাগে 400 টকা পানীটো কেমিকেল আছে পানীটো কালাৰ দিছে পানী এনেকৈ দানা কিনিব দানা কিনিলে 2 বছৰ যাব দোকান আছে ইয়াৰ দাম হেনো 400 টকা একচুৱেলি আমাৰ ঘৰত এই বস্তুবিলাক থ'বলৈ জেগা নাই সৰু ওচৰৰ বাচ্চা কেইটামান আছে এই বস্তুকেইটা যদি থৈ দিওঁগৈ তো মাছ বুলি বৰশীটোৰ পৰা খাই থৈ দিব তাৰমানে এইটোকে টাটা বাই বাই আজিলৈ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছোঁ শেষ কৰিছোঁ আৰু যিসকলে নতুনকৈ চাই আছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই টাটা পাই গ'লোহি এতিয়া হৈছে এইকেইটা কি আনিলোঁ এতিয়া মই এতিয়া এক্সপ্ল'ৰ কৰিম এয়া বহী এখন আনিছোঁ মানে নোটবুক কেতিয়াবা লাগে কিবাকিবি কামত কিবাকিবি লেখা থাকিলে এইখন বহী এইটো হৈছে বড়ো প্লাছ আৰু আনবক্সিং এইটো হৈছে নিভিয়া আৰু ইয়াত আছে বাদাম আৰু আহি গ'ল এইফালে জলকীয়া ইয়াত জলকীয়া আছে আৰু এইটো হৈছে বৰলিন আৰু কি সোমাইছে এয়া ৰুমক খাবৰ কাৰণে আনিছোঁ এয়া হৈছে চব্জি কুন্দুলি আৰু দাংবডি আৰু বাকী ইয়াত কি আছে এই হৈছে মূলা কিন্তু এটা কথা মূলাকেইটা উল্টাকৈ দি পঠিয়ালে মানে নতুনকৈ দেখিছোঁ এইটো এটা মানে বস্তুবিলাক কেইবাটাও পলিথিনত সোমাই আছেতো এক্সপ্ল'ৰ কৰিব এইটো হয়তো আপোনালোকক দেখালোঁ এইটো মানে ঠাণ্ডা দিনত আৰু স্কিনখনৰ লগত কাম কৰিবৰ কাৰণে আৰু এখন সোমাই আছে আপোনাৰ মিৰ'ৰ ইয়াত মিৰ'ৰ এখন সোমাই আছে তেনেকৈ আৰু বিশেষ বজাৰ কৰা নাই দেখাবলৈ একো নাই যিখিনি আছে তাকে পাই মেলি লৈছোঁ আৰু প্ৰয়োজনীয় বস্তুকেইটা আনিছোঁ বাৰু
এইটো কিন্তু খাই ভাল লাগিব ৰাতি নে কি বাৰু ধত